সকলোকে পিংকিছ কিচেনলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ আগত শাওনৰ মাহৰ দ্বিতীয়টো সোমবাৰৰ দিনাখন যোৱা চৈখোৱা কেঁচা খাইটি থানৰ এটা ব্লগ লৈ আহিছোঁ আৰু এইটো হৈছে মোৰ প্ৰথমটো ব্লগ। আশা কৰিছোঁ সকলোৱে চাই ভাল পাব। তেনেহ'লে বলকচোন চাওঁ। এয়া চাওক, ৰাতিপুৱা 9টা বাজিছে আৰু আমি সকলোবোৰে ৰেডি হৈ ঘৰৰ আগপিনে ওলাই আহিছোঁ আৰু এয়া আমাৰ গাড়ীও আহি গৈছে। আৰু দেখিছেনে, এইখনেই হৈছে আমাৰ ঘৰৰ আগপিনৰ বজাৰখন আৰু মন্দিৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। তেনেহ'লে বলকচোন আমি গৈ থাকোঁ। এয়া চাওক, অলপ সময়ৰ পাছতেই আমি মন্দিৰ আহি পালোহি। এইখন হৈছে মন্দিৰৰ মেইন গেটখন আৰু আমি মেইন গেটখনৰ পৰা সোমাই আহিছোঁ আৰু সেয়া দেউতা আৰু আইতা গৈ আছে। আৰু মই এটা কথা আপোনালোকক আজি কৈ দিছোঁ, আমাৰ চেনেলৰ ভিডিঅ'সমূহ মায়ে বনায় আৰু এডিট মই কৰি দিওঁ। তেনেহ'লে বলক আমি ভিতৰলৈ সোমাই যাওঁ। এয়া দেখিছেনে, মন্দিৰটো ইমান ধুনীয়া আৰু মন্দিৰৰ চৌপাশখনো খুব ধুনীয়া। ইয়ালৈ আহি সঁচাই খুবেই ভাল লাগে। চৌপাশখন একেবাৰে সেউজীয়া সেউজীয়া পৰিৱেশ, খুব ভাল লাগে। আৰু আমি এই মন্দিৰটোত প্ৰায় আহিয়ে থাকোঁ। আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰ হয় আৰু আহিও খুব ভাল লাগে। এয়া এতিয়া আমি ভিতৰৰ পিনে সোমাই আহিছোঁ আৰু এই মন্দিৰটোৰ ইতিপূৰ্বৰ পৰা এটা নিয়ম চলি আহিছে। ইয়াৰ মেইন মন্দিৰৰ দৰ্জাখন সদায় বন্ধ হৈ থাকে। ডিচেম্বৰ মাহৰ এটা ডাঙৰ বাবু পূজা হয়, সেইটো সময়তহে অকল খুলি দিয়ে আৰু আমি ইয়াৰ ভিতৰৰ ভাগ কেতিয়াও দেখি পোৱা নাই। আৰু সেই বাবু পূজাটোত বলি বিধানো হয় আৰু অজস্ৰ মানুহ আহে। আপোনালোকে যদি এই মন্দিৰটোলৈ আগতে আহি পোৱা নাই, তেনেহ'লে আপোনালোকে এবাৰ আহি চাব পাৰে। এয়া চাওক, এইখিনি হৈছে মন্দিৰৰ পিছপিনৰ ভাগখিনি আৰু ইয়াৰে গছত ত্ৰিশূল লগোৱা আছে। সেইবাবে সকলোৱে ইয়াতে গাখীৰ আৰু বেলপাতেৰে পূজা কৰে আৰু এনেধৰণে পূজা কৰিলে মনৰ আশা পূৰ্ণ হয় বুলি বহুতেই বিশ্বাস কৰে। আৰু ইয়াতে মই এতিয়া সকলোকে অলপ অলপকৈ প্ৰসাদী ভগাই দিছোঁ। এয়া চাওক, আমি সকলোৱে পূজা পাতল কৰি এতিয়া ঘৰলৈ যাবলৈ ওলাই আহিছোঁ আৰু এয়া মাহঁতে আগপিনে গৈ আছে। এই মন্দিৰটোলৈ আমি প্ৰায় আহিয়ে থাকোঁ আৰু আহি সঁচাকৈ খুবেই ভাল লাগে। আপোনালোকেও এবাৰ নিশ্চয় আহিব। আৰু আজিয়ে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। তেনেহ'লে অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।